নমস্কাৰ কন্যকা লাইভলৈ স্বাগতম জনাইছো যে এটা উদ্বেগজনক বাতৰিলৈ বৰ্তমান আমি নদুৱাৰ অঞ্চলৰ বৰিগাঁৱত উপস্থিত আছো এই বৰিগাঁৱৰ এগৰাকী উদীয়মান যুৱক বিশ্বজিৎ তামুলী তেওঁ এটা সাইবাৰ অপৰাধী চক্ৰৰ বলি হৈছে আৰু তেওঁ নিজৰ একাউণ্টৰ ৬০০০ টকা সেই সাইবাৰ অপৰাধী চক্ৰতে উলিয়াই লৈ গৈছে এনেকুৱা ঘটনা যাতে আৰু নহয় যে সকলোকে সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যৰে এই সাইবাৰ অপৰাধী চক্ৰৰ বলি হোৱা এগৰাকী যুৱক বিশ্বজিৎ তামুলীৰ কাষত আমি কন্যকা লাইভ সতীৰ্থ হৃদয়াৰ লগত উপস্থিত আছো আপোনাক কন্যকা লাইভলৈ স্বাগতম জনাইছো ধন্যবাদ আমাৰ পৰিয়ালৰ তৰফৰ পৰাও কন্যকা লাইভক আমি স্বাগতম জনাইছো কি হৈছিল আপুনি গোটেই ঘটনাটো কওক যোৱা পৰহি মানে ৮ তাৰিখে প্ৰায় ৪:৩০ মান বজাত আবেলি মোলৈ এটা ফোন কল আহিল আৰু তেওঁ হিন্দী ভাষাতে কৈছে প্ৰথমতে মই ফোনটো কাটি দিলো তাৰ পিছত তেওঁ আকৌ ফোন কৰিছে প্ৰায় লগতে কৰিছে তেওঁ ফোনটো কৰিছে মোৰ ছোৱালীজনীৰ নাম সুধিছে কৈছে আপোনাৰ মোৰ ছোৱালীৰ নাম আৰ্চিয়া তামুলী আৰু মোৰ মিছেছৰ নাম কৈছে পম্পী শইকীয়া কি বছৰ হৈছে ছোৱালী এতিয়া 14 মাহ চলি আছে আৰু কৈছে যে মই অংগনবাদী হেড অফিচৰ পৰা ফোন কৰিছো ঠিক আছে কওকচোন তেওঁ হিন্দীতে কথা পাতিছে মই হিন্দীতে পাতিছো কৈছে এনেকুৱা তেওঁক এটা পেমেন্ট দিয়া হ'ব আপুনি পেমেন্টটো ৰিসিভ কৰক মানে ছোৱালীৰ নামত অংগনবাদীৰ তৰফৰ পৰা আপোনাৰ ছোৱালীৰ নামও কৈছে নামও কৈছে প্ৰথম মোৰ ছোৱালীৰ নামেই কৈছে তাৰপিছত মই কৈছো তেনেহ'লে আপুনি যদি পেমেন্ট পঠিয়াব বিচাৰিছে আপুনি আমাৰ এই অংগনবাদী কেন্দ্ৰৰ বিষয়ে এখন কওকচোন তেওঁ সুধিবলগীয়া হৈছে মই পেমেন্ট কৰা যে তেওঁ কৈছে আৰু যে তেওঁ শিক্ষয়িত্ৰী নিশা দেৱী আৰু তেনেকে কৈছে লগতে তেওঁ এটা এমাউন্ট পঠিয়াইছে নিশা দেৱীটো হয় নিশা দেৱীৰ নাম কৈছে আৰু মই সেই কাৰণে পেমেন্টটো চাইছো হয়তো স্কুলৰ ফালৰ পৰা পঠিয়াইছে চাগৈ পেমেন্টটো লৈছো চাইছো চাই পেলাই প্ৰথমবাৰ ক্লিক কৰিলো কাট খাই গ'ল তাৰপিছত তেওঁ কাট খাই যোৱাৰ লগে লগে মোবাইলটো কাট খাই গ'ল তেওঁ আকৌ ফোন কৰিছে যে আপোনাক পইচাটো দিছো আপুনি কিয় লোৱা নাই তেনেকে কৈছে মই চিন্তা কৰিছো যিহেতুকে ছোৱালীজনীৰ নামত পইচা এটা দিছে আৰু অংগনবাদী গুৱাহাটী হেড অফিচৰ পৰা কৰিছো বুলি কৈছে মই পিছৰবাৰ ৰিসিভ কৰিছো পইচাটো লৈছো তাৰপিছত লৈ পেলাই তেওঁ মোক এটা কথাই কৈছে যে আপোনাৰ কি আছে মই কৈছো না মোৰ গুগল পে আছে কৈছে আপুনি পটককে চেক কৰক পইচাটো মই লাইনত থাকি চেক কৰি দিলো পইচাটো চেক কৰাৰ লগে লগে এমাউন্টটো কিন্তু তেওঁলোকলৈ যোৱাও দেখা নাই মোলৈ অহাও দেখা নাই তাৰপিছত মই আকৌ ফোনটো কাটি দিলো তাৰপিছত তেওঁ আকৌ ফোন কৰিছে যে আপুনি পইচাটো চেক কৰিলে নাই মই চেক কৰি কিন্তু মোক দেখুৱা নাই যে আপুনি এইটো পইচাও লওক মানে তেওঁ অল টোটাল মোক ৬০০০ টকা বুলি কৈছে যে ৬০০০ টকা এটা আপোনালোকক দিছো আপোনালোকে ৰিসিভ কৰক ৰিসিভ কৰিছো পইচাটো পিছৰবাৰটো মই ৰিসিভ কৰি পেলাই আকৌ কৈছে চেক কৰক তাৰপৰা পিছৰবাৰ আকৌ চেক কৰিলো চেক কৰোতে অলপ সময়লৈকে মোৰ এমাউন্টটো দেখুৱাই আছে তাৰ পিছত ধৰি লওক 1 মিনিট মানৰ পিছত মই আকৌ চিন্তা কৰিলো ফোনটো কাটি পেলাই মই নহয় পইচাটো আহিল নে মই চাওঁ পিছৰবাৰ আকৌ মই যেতিয়া পিন নম্বৰটো মাৰি পেলাই চেক কৰিছো মোৰ একাউণ্টৰ পৰা ৬০০০ টকা তেওঁলোকেহে লৈ গৈছে পইচাটো লৈ গৈছে মানে তেওঁলোকৰ একাউণ্টত তাৰ পিছৰবাৰ যেতিয়া ফোন কৰিছো তেওঁলোকলে ফোন নলগা হ'ল আৰু এতিয়া আমি লগালগ আহি পেলাই আমাৰ অংগনবাদী বাইদেউৰ লগত যোগাযোগ কৰিলো তেওঁ তেতিয়া কৈছে যে আমিতো তেনেকুৱা তথ্য একো দিয়া নাই আৰু দিবলগীয়া হলেও আমি অফিচিয়েল আমাৰ মানুহে আহি পেলাই ইয়াত কথা পাতিব আপোনালোকৰ ঘৰত তেনেকে কোৱাৰ লগে লগে আমি বিমত পৰিলো পৰাৰ লগে লগে আমি ইফালে জনাইছো আৰু তাৰপিছত গম পাইছো যে আমাৰ ওচৰ পাজৰলৈও তেনেধৰণৰ ফোন আহিছে আমাৰ ওচৰৰ দুইজনলৈ আহিছে আমি গম পাইছো কথা বতৰা হৈছো হোৱাৰ পিছত আৰু তেওঁলোকে পিছত আৰু তেওঁলোকলৈ ফোন নালাগিল কিন্তু তেওঁলোকে মোৰ একাউণ্টত কিমান পইচা আছে পিছত আকৌ এটা মেছেজ কৰিছে তেওঁলোকে মানে গম পাই গৈছে যে ইমানখিনিলৈকে মোৰ একাউণ্টত জমা পইচা আছে পিছৰবাৰত কিন্তু আমি তেতিয়া সন্দেহটো আৰু বেছি হৈ গ'ল যে এইটো পইচা আমাক লৈতো গ'লেই পইচাখিনি আৰু পিছত যে তেওঁলোকে ঘূৰাই নিদিয়ে এইটো খাটাং আমি বিমূৰত পৰি পেলাই আমি ইজনক জনালো আমি গাঁও প্ৰধানকো জনালো জনাই পেলাই আজি যেনেকৈ কন্যকালে আপোনালোক আহিছে আমি ইয়াৰ জৰিয়তে আমি জনাই দিওঁ যে এই নম্বৰটোত মোলৈ এটা ফোন আহিছিলে দেখুৱাই দিয়ক ৰ'ব মই ফোনটো দেখুৱাই দিছো তেওঁলোকলৈ পিছলৈ ফোন নলগা হ'ল আৰু ফোনটো নলগা হ'ল এই নম্বৰটো এইটো চাই মই ভুৱা নম্বৰ বুলি ছেভ কৰি থৈছো পিছত আৰু নম্বৰ এইটো আৰু মেছেজো দিছে সেইমতে তেওঁলোকে পিছত যেতিয়া মই চালো গুগল পেটো খুলি পেলাই চাওঁতে গম পাইছো যে মেছেজটো এনেধৰণৰ আহিছে এতিয়া তেওঁলোকক এতিয়া মেছেজটো এনেধৰণৰ আহিছে যে জিঅ' পিৰিয়ড ৰিচাৰ্জ বুলি প্ৰিপেইড ৰিচাৰ্জ বুলি দেখুৱাইছে এতিয়া মই সেইকাৰণে মই বিমত পৰিছো যে পইচাটো মই কি হিচাপত তেওঁলোকে ল'লে বা দিয়াটোতো নিদিলেই এইটো মই স্ক্ৰীনশ্বট মাৰি থৈছিলো পইচাটো এনেধৰণৰ তেওঁলোকে মোবাইল লৈছে
টোটেল 6,000 টকা মোৰ তেওঁলোকে একাউণ্টৰ পৰা মোৰ একাউণ্টৰ পৰা তেওঁলোকে লৈ লৈছে মোক দিছো বুলি কৈছিলে ৰিচিভ কৰিবলৈ কৈ পেলাই তেওঁলোকে যিহেতুকে চেক কৰিবলৈ ক'লে মই চেক কৰোঁতে চাইছো যে পইচাটো পিছত চেক কৰিছো যে মোৰ 10,000 টকা 16,000 টকাৰ পৰা 6,000 টকা তেওঁলোকে মানে মোৰ পৰাহে লৈ গৈছে মানে আৰু এই অঞ্চলৰ বিভিন্ন গাঁও ঢেকেৰী গাঁৱলৈ আহিছে হয় হয় ঢেকেৰী গাঁৱলৈ আহিছে বুলি মোক গাঁও প্ৰধানে জনাইছে ফোন কৰি পেলাই যেতিয়া তেওঁলোকৰ লগত কথা বতৰা হৈছে ঢেকেৰী গাঁৱলৈ 3গৰাকী ব্যক্তিলৈ এনেকে ধৰণেই ফোন আহিছে অংগনবাদী কৰ্মী নামো কৈছে তেওঁলোকেও কৈছে আমাৰ এই ওচৰৰ এজন মানুহে দুজনলৈ আহিছে তেনেকে অংগনবাদী নাম কৰ্মী নাম কৈ পেলাই তেওঁলোকে ফোন কৰিছে তাৰমানে আপোনাৰ যিহেতু ছোৱালীৰ নাম ক'লে মিছেছৰ নাম ক'লে আৰু এই অংগনবাদী সহায়িকাগৰাকীৰ নাম কোৱাৰ লগে লগে আপোনাৰ বিশ্বাসটো হয় 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 অংগনবাদী সহায়িকা নাম কোৱাৰ লগে লগেহে মই কিন্তু তেওঁলোকৰ পইচাটো ৰিচিভ কৰিছো আগমুহূৰ্তত তেওঁলোকৰ পইচা মই ৰিচিভ কৰা নাছিলো কাৰণ এবাৰ ৰিচিভ নহ'ল মানে তেওঁ কাটি দিয়াৰ পৰা তেওঁ আকৌ ফোন কৰিছে যে আপুনি কিয় পইচাটো লোৱা নাই মই তেতিয়া সুধিলো যে আপোনালোকে পইচাটো দিছে নে লৈছে মই ধৰিব পৰা নাই কৈছে নহয় যদি আমি পইচা আপোনালোকৰ পৰা ফ্ৰড কৰিছো অংগনবাদী কৰ্মীক নিশা দেৱীক মোৰ বহুত কমপ্লেইন কৰিব বুলি কৈছে তেতিয়াহে কিন্তু মই পইচাটোৰ কাৰণে ৰিচিপ্টটো মানে দবাইছো মানে নিশা দেৱীক আপুনি মই কমপ্লেইন তেওঁক আবেলি কৰিছোগৈ আৰু তেওঁ কৈছে আমিতো আৰু অফিচত জনাম কাৰণ আমাৰ পৰা তেনেকুৱা তথ্য একো হোৱা নাই আৰু তেওঁ ঘৰত মই জনাই থৈ আহিছোগৈ আৰু এতিয়া এই নাম্বাৰটোত ফোন কৰিলে চুইচ অফ থাকে চুইচ অফ ফোন নালাগে আৰু সেই পিছ মুহূৰ্তৰ পৰাই তেনেকুৱা হৈছে আৰু ব্যস্ত কৰি থাকিছিলে মইতো যথেষ্টবাৰ ফোন মাৰিছো ফোনটো নাই লগা খালি এতিয়া পিছৰ পৰৱৰ্তীত ফোন মাৰিলে চুইচ অফ বুলিয়ে কয় আৰু হয় যে এইজনেই হ'ল বিশ্বজিৎ তামুলী এই বৰিগাঁৱত ঘৰ তেওঁ এই চাইবাৰ অপৰাধী চক্ৰৰ বলি হৈছে তেওঁৰ 6,000 টকা তেওঁৰ একাউণ্টছৰ পৰা ভুৱা তথ্যৰে তেওঁৰ পৰা লৈ গৈছে ভুৱা কথা কৈ তেওঁ নিজৰ ছোৱালীৰ নাম নিজৰ স্ত্ৰীৰ নাম বাকী অংগনবাদী কেন্দ্ৰৰ সহায়িকাৰ নাম কৈ সঠিকভাৱে সেইখিনি কৈছে কিন্তু কৈ পেলাই পইচা দিম বুলি এওঁৰ পৰাহে পইচা লৈ গৈছে আৰু এনেকুৱা ধৰণৰ ঘটনা ঢেকেৰী গাঁও কুসুমটোলা বৰিগাঁওকে ধৰি বিভিন্ন ঠাইত বিভিন্ন ব্যক্তিলে এনেকে ফোন আহিছে গতিকে আমি কন্যকা লাইভৰ যোগেদি আমি সকলোকে সজাগ আৰু সচেতন হৈ থাকি এই সকল দুষ্ট চক্ৰৰ পৰা যাতে কোনো এনেদৰে একাউণ্টছৰ ধন বিশ্বজিৎ তামুলীৰ দৰে হেৰুৱাব নালাগে তাৰ কাৰণে আমি এই ভুক্তভোগীৰ ওচৰলৈ আহি বাতৰি পৰিৱেশন কৰিছো যে সকলো অধিক সজাগ আৰু সচেতন হৈ থকাৰ প্ৰয়োজনীয়তা আছে